স্বাগতম জনাইছোঁ জিকে মাইন আছামৰ সমূহ দৰ্শকলৈ। এই মুহূৰ্তত আহি পৰিছে এক গুৰুত্বপূৰ্ণ খবৰ। অহা 1 জুলাইৰ পৰা বেংকিঙৰ বহুত নীতি নিয়ম সলনি হ'বলৈ গৈ আছে আৰু এই নীতি নিয়মখিনি যদি আপুনি নাজানে তেনেহ'লে হয়তো আপোনাৰো যথেষ্ট লোকচান হ'ব পাৰে। 1 জুলাইৰ পৰা এটিএমৰ পৰা টকা উলিওৱাৰ নিয়ম সলনি হ'বলৈ গৈ আছে। একেধৰণে লোন মৰিটৰিয়াম, ছেভিংছ একাউণ্টত মিনিমাম বেলেঞ্চৰ সীমা সলনি কৰাৰ দৰে দিশ অন্তৰ্ভুক্ত হ'বলৈ গৈ আছে। এতিয়া 30 জুনৰ পিছত বেংকৰ এই সকলো নিয়ম সলনি হ'ব। এনেকুৱাতে আপুনি জানিব লাগিব যে কি দিশ সলনি হ'বলৈ গৈ আছে, কিয়নো আপোনাৰ এটা সৰু ভুলেও আপোনাৰ যথেষ্ট লোকচান কৰিব পাৰে। 21 জুলাইৰ পৰা এটিএমৰ পৰা টকা উলিওৱাৰ নিয়ম সলনি। চৰকাৰে 3 মাহৰ কাৰণে যি এটিএম ট্ৰেঞ্জেকশ্যনৰ ফিজ আঁতৰাই মানুহক কৰোনা সংকটৰ সময়ত বৃহৎ সকাহ দিছিল, তাৰ অৱধি 30 জুনত সমাপ্ত হ'ব। গড় ন্যূনতম বেলেঞ্চ ৰখাৰ ম্যাদ শেষ হ'বলৈ গৈ আছে 30 জুনত। প্ৰথম লকডাউনৰ সময়ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৈছিল যে যিকোনো বেংকৰ ছেভিংছ একাউণ্টত গড় ন্যূনতম বেলেঞ্চৰ অৰ্থাৎ এভাৰেজ মিনিমাম বেলেঞ্চ বাধ্যবাধকতা নাথাকিব। এই আদেশ এপ্ৰিলৰ পৰা জুন মাহলৈ আছিল। এনেকুৱাত একাউণ্টত মিনিমাম বেলেঞ্চ নৰখা লোকক কোনো ধৰণৰ জৰিমনা বহিব নোৱাৰিব। কিন্তু এতিয়া ইয়াৰ ম্যাদ শেষ হ'বলৈ গৈ আছে আৰু এই প্ৰভাৱ আপোনাৰ ওপৰতো পৰিব। গতিকে পৰৱৰ্তী সময়ত আপুনি নীতি নিয়মখিনি ভালদৰে জানি লৈহে বেংকৰ লেনদেন কৰক আৰু সবিশেষ যদি আপুনি জানিব বিচাৰে তেনেহ'লে আপুনি আপোনাৰ ব্ৰাঞ্চত গৈ খবৰ কৰক। গতিকে ইয়াৰ বিষয়ে যদি কিবা সুধিব লগা থাকে আপুনি মোৰ এই ভিডিঅ'ৰ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি নিশ্চয় জনাব আৰু মোৰ এই চেনেলটোত যদি আপুনি প্ৰথম আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। গতিকে আজিলৈ ইমানেই, আৰু এটা ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ।